हेलो बंधु बान्धवीসকল কেনে আছে আপোনালোক আশা কৰিছো আপোনালোক সকলোৰে ভাল আৰু মোৰ বৰ্তমান ঠিকে আছে আৰু আজি হৈছে 31 তাৰিখ আৰু এতিয়া বৰ্তমান বাজিছে 11টা কিয়নো মানে মই ৰাতিপুৱা সোনকালে উঠিলো সোনকালে উঠি কাম বন কৰি সব হৈ গল কিন্তু মানে কি হল এই বতৰটো যে ইমানেই গেলা বতৰ নহয় এতিয়ালৈকে মানে উটেখন মানে বৰষুণ দি আছে এতিয়ালৈকে মানে বৰষুণ নন ষ্টপ নেৰে মানে মই অফিস উলাইও মানে যাব নোৱাৰি উলাই মানে কি সব ৰেডি আৰু এতিয়া 11টা বাজিলে একেৰাহে নন ষ্টপ দিছে আৰু আমাৰ মানে গুটে আগফালে পানী হৈ গল মই স্কুটি লৈ মানে উলাই যাবও নোৱাৰো আপোনালোকৰ ফালে কেনেকুৱা বাৰু বতৰ এতে মানে কি একেৰাহে নন ষ্টপ দি থাকিলে ভাল নালাগে না বৰষুণটো লাগে কিন্তু একেৰাহে নন ষ্টপ দিলে কাৰ ভাল লাগিব একোটা মানে প্ৰয়োজনীয় কাম কৰিব যাব নোৱাৰি মানে ভাল লগা নাই আৰু গুটে আমাৰ মানে কি হৈছে আগফালে গুটে পানী হলে এতিয়া অলপ শুকাইছে দে ফুলবোৰ দেখিছেনে গুটে মানে ফুলবোৰ বেয়া হৈ গৈছে পানী মানে হেমেকি গতে গুজোৱা গতে গৈছে গতে চিটিকনিটো আহিলে যে দেহা কি কৰিছা এইয়া আমাৰ দেহাজনী এতিয়া মানে তাই ভাত পানী খাই আজৰি হ'ল তাই এতিয়া বহি আছে মানে দিয়া হাই কোৱা এবেলা দেহা চোৱা এবেলা চোৱা এবেলা লাজ কৰিছে হাঁহিছে এতিয়া চোৱা এবেলা চোৱা লাজ কৰিছা নি হাই কৈ দিয়া এবেলা চোৱা এইয়া কিমান লাজ কৰে মোবাইল উলিয়ালে লাজ কৰে ৰবা দেই এইটো আমাৰ ডিম্পল কি ঐ তই কি কৰিছ মোবাইল লৈছ নেকি অনলাইন ক্লাছ কৰি আছো অনলাইন ক্লাছ নে মোবাইল পিটি ক্লাছ কৰি আছে কিতাপ পঢ়ি আছে পৰীক্ষা আছে নেকি আজি পাৰিছ নাই পাৰিছো অকল এটা পঢ়া নাই নাই পঢ়া ভালকৈ কিতাপ চাই কৰিছ নি কিতাপ যে এইবোৰ ইয়াত উলিয়াই থৈছ কমপ্লিট কৰি ল এয়া এতিয়া মই টিফিন খাব লৈছিলোঁ টিফিন মানে কি আনকালে খাওঁ 2টা বজাত ভোক লাগে একো প্ৰব্লেমেই নাই তাৰ আগত গমেই নাপাওঁ ভোক লাগে 2টামান বজাত 1:30মান বজাত ভোক লাগে কিন্তু এতিয়া মানে কি 11:30তে ভোক লাগিলে টিফিনটো এতিয়া খাই দিওঁ অফিচলৈ নিয়া টিফিনটো কিন্তু ঘৰত থাকিলে মানে ইমানেই ভোক লাগে নহয় এতিয়া এই টিফিনটোকে খাই দিওঁ আৰু চাহলৈকে খাই দিওঁ আৰু এই কুন্দুলি আনি থৈছোঁ কাটিবলৈ মানে দুপৰীয়া সাজৰ কাৰণে আৰু এইকেইটা বস্তু যে মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ এইকেইটা বস্তুৰ দাম এটা 140 160 180 এনেকুৱা মানে আছিলে মানে 200 টকাৰ তলতে আছিলে আৰু অতি কম দামতে এইকেইটা বস্তু এনেকৈ সজাই থ'লে ভাল লাগে চাওকচোন মইনো কেনেদৰে সজাইছোঁ